আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ এই মুখ্য কাৰ্যালয়ত শিক্ষাৰ লগত জড়িত কিছুমান মেজৰ বিষয়বস্তুৰ ওপৰত আমি সংবাদ মেল আমি আয়োজন কৰিছোঁ। মূলতঃ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিখিনি বিষয়বস্তু আমি দৃষ্টিগোচৰ কৰিছোঁ এইটো আমি দাঙি ধৰিব বিচাৰিছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰাম BA আৰু MA কাৰণে NEP আধাৰত যি এই বছৰৰ পৰা 2023 আৰু 24 যি এডমিশ্যন প্ৰক্ৰিয়া তাত 25টাকৈ ডিপাৰ্টমেণ্টৰ তেওঁলোকে এডমিশ্যনৰ কাৰণে চাৰ্কুলেশ্যন দিছে। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ অসমীয়া, পাৰ্চী, বেংগলী, ইংৰাজী, হিন্দী, আৰবিক আৰু আন মানে 9টাকৈ বিষয় তাত সংযোজন কৰা হৈছে। কিন্তু আচৰিতভাৱে ইয়াত অন্যায়ভাৱে আমাক ডিছক্ৰিমিনেশ্যন কৰি পেলাই আমাক ডিপ্ৰাইভ কৰি পেলাই বড়ো ছাবজেক্টত বড়ো বিভাগত ইণ্টিগ্ৰেটেড 5 ইয়াৰ্ছ কোৰ্চটো ইয়াত নাম সন্নিৱিষ্ট কৰা নাই। তেওঁলোকে এইটো বাদ মানে ৰাখিছে আৰু এই কথাক লৈ আমি মানে ইউনিভাৰ্চিটি কৰ্তৃপক্ষক আমি জগৰীয়া কৰিছোঁ, আমি নিন্দা কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি স্পষ্ট ভাষাৰে আমি দাবী জনাইছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি উপাচাৰ্য আৰু লগতে ৰেজিষ্ট্ৰাৰ ডাঙৰীয়াই এই ক্ষেত্ৰত গাৰ্জেনৰ ৰোল লৈ পেলাই তেওঁলোকে অভিভাৱকৰ ৰোল লৈ পেলাই এই যি মানে বড়ো বিভাগত 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড BA আৰু MA সেইটো সন্নিৱিষ্ট কৰাৰ কাৰণে তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিব লাগে। অন্যথা নিখিল বড়ো ছাত্ৰ সন্থা, গুৱাহাটী ডিষ্ট্ৰিক্ট কমিটি, গুৱাহাটী ইউনিভাৰ্চিটি কমিটি আমি যৌথভাৱে সংগ্ৰাম চলাবলৈ আমি বাধ্য হ'ম। 1 নম্বৰ এই কপিটো বডলেণ্ড গুৱাহাটী ইউনিভাৰ্চিটিৰ ইয়াতে লিখা আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ, আৰু ইয়াত যিখিনি হালধীয়া চিন দিয়া আছে সকলো বিভাগৰে মানে 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰাম মেজৰৰ কাৰণে BA আৰু MA। কিন্তু ইয়াত আশ্চৰ্যকৰ কথা যে আমাক নস্যাৎ কৰি পেলাই বড়ো ডিপাৰ্টমেণ্ট বড়ো ছাবজেক্টক বাদ দি পেলাই আন সকলো লেংগুৱেজ ছাবজেক্ট বা যিখিনি MIL ছাবজেক্টৰ BA আৰু মানে MA কাৰণে যিখিনি কোৰ্চ তেওঁলোকৰ কাৰণে 5 বছৰীয়া যিখিনি BA আৰু MA মাষ্টাৰ প্ৰগ্ৰাম ইয়াৰ কাৰণে তেওঁলোকে সুবিধা ৰখা হৈছে। কিন্তু বড়ো ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰি পেলাই বা বড়ো বিভাগত যিবিলাকে পঢ়িব বিচাৰে তেওঁলোকৰ কাৰণে কোনো স্ক'প নাৰাখিলে। আৰু ইয়াৰ কাৰণে আমি ইউনিভাৰ্চিটি কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ, আমি অলৰেডি চিঠিও দিছোঁ। আৰু যিদিনাখন আমাৰ শিক্ষা মানে ছেক্ৰেটাৰী আমাৰ শিক্ষা বিভাগৰ মানে ছেক্ৰেটাৰীয়ে তাত সোমাশ্বৰ বসুমতাৰীয়ে ইউনিভাৰ্চিটিত উপাচাৰ্যক লগ ধৰিবলৈ গৈছিল, তেখেতক মানে লগ ধৰিবৰ কাৰণে বহু চেষ্টা কৰা হৈছিল। তেওঁ অন্য এটা মিটিঙত থকা বুলি আমাক লগ নিদিলে আৰু এই বিষয়টো লৈ আমি মুঠেই সন্তুষ্ট নহয়। আৰু ইয়াত এই বিষয়টো লৈ পেলাই আমি সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ আন মানে জাতীয় সংগঠন ছাত্ৰ সংগঠনৰ লগত আমি আলাপ আলোচনা কৰিম। আৰু কোনো কাৰণত এই বছৰৰ পৰা যি 2023 আৰু 24 এই একাডেমিক ছেশ্যনত বড়ো ছাবজেক্টটো বড়ো বিভাগটো যি বাদ দি পেলাই ইণ্টিগ্ৰেটেড 5 ইয়াৰ্ছ মাষ্টাৰ প্ৰগ্ৰাম কৰিছে সেইটো আমি মানি নলওঁ। আৰু যিকোনো প্ৰকাৰে ক্লাছৰুম আছে না নাই, চিলেবাছ আছে না নাই, কি আছে না নাই, সেইটো ইউনিভাৰ্চিটিৰ মানে 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 তেওঁলোকৰ ভিতৰৰ কথা, সেইবিলাক আমি নাজানো। আন বিভাগে যদি খুলিব পাৰিছে বড়ো বিভাগ কিয় খুলিব নোৱাৰে আৰু কিয় আৰম্ভ কৰিব নোৱাৰে? নিশ্চয় আমাক অন্ধকাৰত ৰাখি আমাক বঞ্চিত কৰি আমাক ছাত্ৰ ছাত্ৰীক মানে তেওঁলোকে মানে এটা হিউমিলেট কৰি পেলাই সেই বিভাগটো বাদ দি পেলাই তেওঁলোকে মাষ্টাৰ প্ৰগ্ৰাম খোলাটো যিয়ে নেকি আমাৰ কাৰণে এটা সপোনৰ ইউনিভাৰ্চিটি, ঐতিহ্যমণ্ডিত এটা ইউনিভাৰ্চিটি, সেই ইউনিভাৰ্চিটিয়ে আমাক আঁকোৱালি নোলোৱাটো সেইটো আমাৰ কাৰণে মানে ডাঙৰ এটা মানে বেদনা। আৰু এই বেদনাৰ ক্ষোভত যিখিনি উদ্গীৰণ হ'ব ইউনিভাৰ্চিটিয়ে তাৰ কাৰণে ভুগিব লাগিব। আৰু আমি অসম চৰকাৰ, ৰাজ্য চৰকাৰকো আমি দাবী জনাইছোঁ সেই ক্ষেত্ৰত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে ইণ্টাৰভেনশ্যন কৰে তাৰ কাৰণে আমি দাবী ৰাখিছোঁ। ৰাজ্য চৰকাৰে যি এটা আকৰ্ষক স্থিতি লৈ পেলাই নিজৰ সিদ্ধান্ত ইমপ্লিমেণ্ট কৰাত ৰূপায়ণ কৰাত যি লাগিছে, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, বড়ো জাতীয় দল সংগঠন আমি এক সিদ্ধান্তত আমি এতিয়াও আছোঁ, অটল আছোঁ যে বড়ো মাধ্যম, বড়ো ভাষা, জাতি আৰু আমাৰ অস্তিত্ব জীয়াই থাকিব লাগিব। আৰু ইয়াৰ কাৰণে আমি কোৱা নাই যে আমি ইংৰাজী বিৰোধী, আমি ইংৰাজীৰ মানে পৰিপন্থী বুলি আমি কোৱা নাই।
ইংৰাজী আমি বিষয় হিচাপে পঢ়ি আছোঁ, কিন্তু ক্লাছ 6ত সেই যি মেথছ আৰু ছায়েন্স ইংৰাজী ভাষাত জাপি দিব বিচাৰিছে। যোৱা 3টা মাহত আমি দেখিবলৈ পালোঁ, এপ্ৰিল, মে', জুন যি ক্লাছ হৈছিল, তাত যি পৰীক্ষা হৈছিল, বহুতো বিদ্যালয়ত আমি দেখিবলৈ পাইছোঁ যে তাত শিক্ষকে ভালকৈ মানে ক্লাছ কৰাত অসুবিধা হৈছে। ছাত্ৰ ছাত্ৰীয়ে কোনো কথাবিলাক বিষয়বস্তুবিলাক তেওঁলোকে বুজি পোৱা নাই, আৰু চৰকাৰৰ যি নীতি, চৰকাৰৰ যি ইনষ্ট্ৰাকশ্যন, এইটো কোনো ক্লিয়াৰ কাট নহয়। আৰু আমি বিৰোধিতা কৰি পেলাই কোনো পাঠ্যপুথি আমি বিলাবলৈ দিয়া নাই। আমি মানে ছাত্ৰ ছাত্ৰী বা মানে শিক্ষাৰ আমি বিৰোধী নহয়, কিন্তু আমাৰ জাতীয় সংকটৰ সময়ত মাতৃভাষা মাধ্যম আমি আগুৱাই নিয়া NEP-য়ে যি কৈছে আৰু বিশ্বৰ ভাৰতৰ পণ্ডিতবিলাকে যি কৈছে মাতৃভাষা আগুৱাই নিব লাগে, তো আমি সদায় আমি এই কথাত অটল আছোঁ। চৰকাৰক আমি দাবী জনাইছোঁ সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে আৰু চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে। বড়ো মাধ্যমৰ ওপৰত ইংৰাজী ভাষা জাপি দিয়াটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ, আৰু মানি লোৱাটো আমি কেতিয়াও এইটো মানে সিদ্ধান্ত নহয়। আৰু আমাৰ সিদ্ধান্ত হ'ল যে আমি গণতান্ত্ৰিকভাৱে আমাৰ আৱাজ, আমাৰ গণতান্ত্ৰিক কাৰ্যসূচী আমি অব্যাহত ৰাখিম। চৰকাৰে আমাক এটা আশ্বাস দিছিল যে আমাৰ লগত পুনৰ আলোচনাত মিলিত হ'ব। তেওঁলোকে আমাৰ লগত আলোচনা মানে অবিহনে তেওঁলোকে সিদ্ধান্ত নলয়, কিন্তু চৰকাৰখনে, শিক্ষা বিভাগে এতিয়ালৈকে আমাৰ লগত আলোচনা কৰা নাই। তো ইয়াৰ কাৰণে হয় চৰকাৰে আলোচনা কৰিব লাগিব, আৰু নহ'লে আমাৰ আন্দোলন, আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। আৰু শিক্ষাক লৈ পেলাই ল'ৰা ধেমালি কৰাটো আমি বিচৰা নাই, আৰু চৰকাৰখনে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব লাগে বুলিহে আমি আজি সংবাদমেলৰ যোগেদি চৰকাৰক আমি দাবী আৰু আহ্বান জনাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটি কোৰ্ট মেম্বাৰ মানে এপইণ্টমেণ্ট আৰু নমিনেশ্যন, মহামান্য অসমৰ ৰাজ্যপাল আৰু আচাৰ্য তেওঁ অফিচৰ পৰা আমি এটা নটিফিকেশ্যন আমি পাইছোঁ, আৰু এই ক্ষেত্ৰত 12গৰাকী সদস্যক কোৰ্ট মেম্বাৰ হিচাপে ইউনিভাৰ্চিটিত বিষয়বস্তুৰ ওপৰত তেওঁলোকে সিদ্ধান্ত ল'বৰ কাৰণে নমিনেট কৰা হৈছে যোৱা 10 জুলাইত। আৰু ইয়াত আমি দেখিবলৈ পালোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটি বড়োলেণ্ড আন্দোলনৰ সংগ্ৰামৰ শ্বহীদৰ তেজৰ বিনিময়ত এইটো জন্ম লাভ কৰা এটা ইউনিভাৰ্চিটি হয়, আৰু এইটো আগশাৰীৰ প্ৰেষ্টিজিয়াছ এটা ইউনিভাৰ্চিটি হয়। কিন্তু আচৰিত ধৰণে আমি দেখিবলৈ পালোঁ BTR অঞ্চলত 4খন জিলাত ইয়াত বহুতো কলেজ আৰু বৰ্তমান ইউনিভাৰ্চিটি আছে, আৰু বহুতো উচ্চ শিক্ষা অনুষ্ঠান আছে, ইঞ্জিনিয়াৰিং কলেজ আছে। তো এই অঞ্চলৰ পৰা এজনো সদস্য নাৰাখি পেলাই আন মানে অঞ্চলৰ পৰা বা আন ঠাইৰ পৰা সদস্য অন্তৰ্ভুক্ত কৰি পেলাই তেওঁলোকে ইউনিভাৰ্চিটি কোৰ্ট মেম্বাৰ তেওঁলোকে নমিনেট কৰিছে। আৰু এই কথাক আমি আচাৰ্য বা মহামান্য ৰাজ্যপাল ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে বড়োলেণ্ড অঞ্চলৰ পৰা BTR-ৰ পৰা আমাৰ মৰ্যাদা, আমাৰ সন্মান তেওঁ গুৰুত্ব দি পেলাই 5জন সদস্য নমিনেট কৰিব লাগে বুলি আমি আজি সংবাদমেলৰ যোগেদি আমি দাবী জনাওঁ। যে আমি দাবী জনাই আহিছিলোঁ যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত বড়ো মাধ্যম আৰম্ভ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক প্ৰতিশ্ৰুতি দিলে। আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে এই ক্ষেত্ৰত যা কাম কৰি আছে, শিক্ষা বিভাগে কৰি আছে, আৰু আমি আশ্বস্তও হৈছিলোঁ এই ক্ষেত্ৰত। কিতাপ ছপোৱা কাম কাউন্সিলে এতিয়া কৰি আছে, টেক্সট বুক পাব্লিকেশ্যন এণ্ড প্ৰডাকশ্যন কৰ্পৰেশ্যনে। কিন্তু আমি দাবী জনাই আহিছিলোঁ যে 50টাকে হায়াৰ ছেকেণ্ডেৰীক, BTR অঞ্চল আৰু অসমত 50টা হায়াৰ ছেকেণ্ডেৰীক বড়ো মাধ্যম আৰম্ভ কৰাৰ কাৰণে এটা নটিফিকেশ্যন জাৰি কৰিব লাগে। সেই নটিফিকেশ্যন চৰকাৰৰ তৰফৰ পৰা আজিলৈকে জাৰি কৰা হোৱা নাই, আৰু যাৰ বাবে এই যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ বড়ো মাধ্যমৰ যি এডমিশ্যন হ'ব লাগে এইটো বিলম্ব হৈছে, আৰু এইটো হ'ব না নহ'ব এটা পৰ্যায়ত আহি পৰিছে। তো ইয়াৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে 50টা হায়াৰ ছেকেণ্ডেৰী স্কুলক বড়ো মাধ্যম এডমিশ্যন ল'বৰ কাৰণে তেওঁলোকে অতি শীঘ্ৰে নটিচ জাৰি কৰিব লাগে বুলি আমি আজি সংবাদমেলৰ যোগেদি দাবী জনাইছোঁ। 4 নম্বৰ বিষয়টো হ'ল যে ইংৰাজী মাধ্যমত ছায়েন্স আৰু মেথছ যি বিষয়টো ৰাজ্য চৰকাৰে সিদ্ধান্ত হিচাপে লাগু কৰাৰ কাৰণে যি এটা ইম্প'জ কৰিছে, যি এটা বাধ্যতামূলক কৰিছে বা আমাক জাপি দিছে, সেই বিষয়টো নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী জনাই আহিছিলোঁ যে এইটো ৰিভিউ কৰিব লাগে আৰু এইটো উইথড্ৰ কৰিব লাগে। এই বিষয়ে পুনৰ বিবেচনা কৰা আৰু এইটো প্ৰত্যাহাৰ কৰা, সেই কথাটো এতিয়ালৈকে হৈ উঠা নাই।
তো অসম চৰকাৰক আমি দাবী জনাইছোঁ বড়ো মাধ্যমৰ ওপৰত ক্লাছ 6ত ইংৰাজীত মেথছ আৰু ছায়েন্স জাপি দিয়া যি কাৰ্য সেইটো সম্পূৰ্ণৰূপে মাতৃভাষা বিৰোধী কাৰ্য আৰু আনহাতেদি এইটো নিউ মানে নেশ্যনেল এডুকেশ্যন পলিচি এইটো বিৰোধী কাৰ্য ইয়াৰ কাৰণে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এইটো প্ৰত্যাহাৰ কৰিব লাগে আৰু এইটো পুনৰ বিবেচনা কৰিব লাগে অন্যথা নিখিল বড়ো ছাত্ৰ সন্থাই এই ক্ষেত্ৰত আমাৰ যি সিদ্ধান্ত আমাৰ যি গণতান্ত্ৰিক যি কাৰ্যসূচী এইটো অব্যাহত থাকিব আৰু আমি এইটো কোনো কাৰণত আমি মানি নলওঁ